ৰাতিপুৱা উঠি ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। আজি ভবা নাছিলোঁ মই এটা ভিডিঅ' বনাব লাগিব বুলি, কিন্তু ইউটিউবত মই ভৰি দিছিলোঁ মতে মানে হৈছে আৰু 70-80টামান ছাবস্ক্ৰাইবাৰ। তো এনে এটা ভিডিঅ' বনাব লাগিব আজি। আজিৰ পৰা ভিডিঅ' নবনাওঁ আৰু ইচ্ছা নাই। আপোনালোকে ছাপৰ্টো নকৰে। মোৰ আশা আছে এটা অলপ ছাবস্ক্ৰাইবাৰ কৰি অলপ পপুলাৰ হোৱাৰ, কিন্তু কি হ'ব আজিৰ পৰাই ইচ্ছা নহয় গাইছ। আজি কি কৰিম আৰু কিবা চাকৰি মাথা মাৰিব লাগিল আৰু ইউটিউবৰ নকৰোঁ আৰু এনে এটা শান্তি পৰিৱেশ থাকিলে ভাল লাগিব। আকলাই থাকিব লাগিব, কোনো থাকিব নোৱাৰে। মই পাৰাক লাগি ভিডিঅ' কৰি যাম, যেতিয়ানক লাগি জুচবা কৰি তেনেক লাগি ভিডিঅ' বনাই যাম। তো আজি কেইটাৰিখ গম পাইছে গাইছ? আজি হৈছে 1 তাৰিখ। তো সকলোৱে এপ্ৰিল ফুল আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলালোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল। তো আহিলোঁ কলকাতা দিল্লী বাবৰ সৈতে। তো ৰাতিটো গতাই দি আছে বৰষুণ, ইটান আৰু দিবই পাওঁ। অলপ এসছি আৰু বৰষুণ ইটান এই গাইছ হাঁহিটা আটা চাইছোঁ। বৰষুণ দিলে এই এটা বাট থাকে। তো গাইছ মুখখন দিলোঁ। আজি আঙাৰদি ঘূৰিব লাগিব। আজি আগতে কৈছিলোঁ, আগতে মানুহে আঙাৰদি হৈছিল, আঙাৰদি হ'লে বোলে বগা হৈ যায়। আজি মই বহু তাত আঙাৰদি ঘূৰিছিলোঁ। আজিকালি ঘূৰিব নাই আঙাৰদি। চাউল অতি গাছ কিমান টকা হয়। গাইছ মুখ চুখ ধুই চাহটো খাই আহিলোঁ। ইয়াৰ বোলে আজি নতুন কিতাপ দিছে, আজি পঢ়াই দিব লাগে বোলে। কিমান পাইছে তই এইবাৰ? দ্বিতীয় পাইছে। নতুন কিতাপবিলাক চাব কওকচোন গাইছ কেনেকুৱা হৈছে ইটান। এইবিলাক কিতাপ এই বাকলি লগাই দিছে মায়ে। তো গাইছ ইটান অলপ ইয়াক পঢ়াই দিওঁ। আমি পঢ়াব পাৰিবি নাই? নিজে পঢ়িব পাৰিবি নাই? তোৰ নিজে পঢ়ছোঁ এইটো পাৰ দে পঢ়। ৰদালি পুৱাৰ ৰদালি ৰাংঢালি ৰদালি আবেলি ওলাই পোহৰত বিলাই। কেইটামান গণিত দি থৈ দিলোঁ। তেন যাওঁ মই ভাত চাত খাই তেন অলপ ফুৰিব আহিলোঁ। মানে পথাৰত দেখি আহিলোঁ অলপ চাহ পাব ধৰক। চাইছোঁ গাইছ বানপানী হৈ গৈছে চবফালে। এই গাইছ কিন্তু বৰষুণ পানী চাওকচোন গাইছ। যাই আছে সিফালৰ পৰা আহি আছে পানী ইফালে ভৰ্তি হৈ গ'ল পানীগিলা। বানপানী হ'ব আৰু ইফালে। চাওকচোন গাইছ কি বঢ়িয়া সেউজীয়া হৈ আছে এয়া গাছ বনবোৰ। তাৰে মাজত এটা ৰাস্তা গায় আৰু দুয়োফালে পানী। চাওকচোন গাইছ কি নাজাৰা বে। ইয়াত গাইছ ফটো উঠিলে বঢ়িয়া হ'ব। নাজাৰা চাইছে অলপমান চাইকেল অলপ ফুৰিলোঁ। নাজাৰা চাইছে ধুনীয়া নাজাৰা। তো গাইছ 2 কপি মান ফটো উঠি আমি ঘৰত যাই আছোঁ। মহিলা উৰি আছে। তো গাইছ এতিয়া গা চা ধুই এতিয়া ভাতটো খাই লওঁ। তো গাইছ আহি গ'ল আমাৰ ভাত। এতিয়া ভাতটো খাই লওঁ। ভাত চাত খাই এতিয়া আমি লুডু খেলিব ধৰিছোঁ। তো লুডু খেলিলেও খেলি থাকোঁ। আৰু গাইছ গধূলি ল'ৰা আমি এতিয়া অলপ ফুৰিব আহিছিলোঁ। ইয়াতে আহিছিলোঁ সিহঁতৰ বাকত হৈ গ'ল। দেখিলে ইয়াতে কাষৰ চলিকেইটা মানে জিম মাৰি আছে। একেলগে সোমাই যাওঁ ইয়াতে আছে। এইটো কি বুলি কয় কমেণ্ট কৰি জনাবচোন আপোনালোকে যদি পাৰে। অলপ ধৰিলোঁ ফাৰ্ষ্ট টাইম ধৰিছোঁ। ভাবিছোঁ ধৰিব এতিয়া অলপ ধৰি যাওঁ। তো গাইছ এতিয়া আমি দোকানলৈ যাই আছোঁ অলপ মাংস লৈ আহোঁ। তো গাইছ যাই আছোঁ আমি এতিয়া। কোনে কোনে এপ্ৰিল খাইছিল কমেণ্ট কৰি জনাবচোন। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তো তেতিয়ালৈ বাই বাই।